নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল নীলপৱন ক্ৰিয়েশ্যনলৈ। মই নীলপৱন বৰা। আজিৰ সাহিত্য সাধনাৰ এই শৃংখলাত আপোনালোকৰ বাবে লৈ আহিছো অসমৰ এজন স্বনামধন্য সাহিত্যিক যাৰ নাম বলদেৱ মহন্ত। তেখেতৰ এটি কবিতাৰ শিৰোনাম গুণীপুত্ৰ। মূৰ্খ পুত্ৰ হয় যদি ১০০ বা ১০০০, সিহঁতৰ পৰা নাই একো উপকাৰ। যেনে শস্য ক্ষেত্ৰে জন্মি বনৰীয়া বন, কৃষকৰ অপকাৰ কৰে অগণন। যি বংশত সৎ মূৰ্খ বহু পুত্ৰ হয়, সি বংশৰ নাম হয় অৱশ্যে বিলয়। যথা সৰুবৰে শোভে প্ৰফুল্ল কমল, গুণী পুত্ৰগণে কৰে বংশক উজ্জ্বল। গুণী শিষ্টপুত্ৰ যদি এটিয়েই হয়, অনেক মূৰ্খত কৰি সেয়ে শ্ৰেষ্ঠ হয়। এক চন্দ্ৰে জগতৰ অন্ধকাৰ হৰে, অসংখ্য তৰাই তেনে কদাচ নোৱাৰে। এই কবিজনৰে অন্য এটি কবিতা যাৰ শিৰোনাম কাৰ সুখ নাই। সেই কবিতাটো আপোনালোকক শুনাবলৈ চেষ্টা কৰিছো। সুখ নাই কতো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰৰূপীয়াৰ। সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰো সুখ যদি পুত্ৰ থাকে দূৰে। অহৰ্নিশে যাৰ ঘৰে নুগুচে কন্দল, তাৰ ঘৰে সুখ ৰূপ নুফুলে কমল। ধনী বা নিৰ্ধনী যদি হয় অপুত্ৰক, সিবিলাকে দেখে দুখময় সংসাৰক। সাধুৰ সন্তান যদি দুষ্টমতি হয়, পিতৃ মাতৃৰ মনে একো সুখ নাথাকৈ। সুখ নাই যিটো হয় পৰৰ অধীন, অসুখতে দিন যায় হলে বিদ্যাহীন। ধন্যবাদ।